বেয়াও লাগে আজিৰ দিনটোত যেতিয়া দেৱী ওলাই যায়। পূজা শেষ যেনে তেনে মাৰ নিৰ্মালী এইকণে পাই গ'লোঁ। দৌৰা দৌৰিকৈ গা ধুই আমাৰ পূজা ভাগ অলৰেডি গাড়ীত উঠালে, মই গা ধুই ওলাই ৰখালে নামি, কিন্তু লাষ্টত এয়া নিৰ্মালী পালোঁ। চ' দুখো লাগিছে, তথাপিতো আবেলিলৈকে অকণমান দেখাবলৈ চেষ্টা কৰিম। ভাচনি যিটো নেকি শুক্লেশ্বৰ ঘাট হ'ব ন, আমাৰ কাছাৰী ঘাট হৈছে এবাৰ, তাকে যাম অকণমান দেখাম। ঘৰৰ পূজা ভাগ গ'ল, সেইটো অকণমান দেখাই ল'লোঁ আপোনালোক। এতিয়া দেৱী গোসানীক আমি উটনি চাব গৈ আছোঁ। প্ৰত্যেকবাৰে যাওঁ, অকণমান আন কিবাৰ লেট যাওঁ, কিন্তু এইবাৰ আপোনালোকক দেখাম বুলি অকণমান সোনকালে ওলাইছোঁ। ঘৰৰ দেৱী গোসানীটো উটাবলৈ নিলেই দেখালোৱে, গতিকে এতিয়া কিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। জামো বহুত বেছি আছে, চ' এতিয়া সোনকালে ওলাইছোঁ। বদক ক'ত কিমান গোসানী পেলাইছে, কিমান মানুহ ভিৰ হৈছে আজিৰ দিনটো, মানে সঁচাকৈ ভাল লাগে, বহুত বেছিয়ে ভাল পাওঁ। আগতে আমি কি কৰিছিলোঁ, একদম পূৰা ৰাস্তাৰ কাষত য'ত আমাৰ গোসানী মানে বাইপাছবিলাকত আমি পূৰা টুল চুল লৈ পেলাই বহি যাওঁ তাৰমানে। কিন্তু আমাৰ পূজা ভাগটো খতমেই হ'ল, এতিয়া লাখি আছে বহি আছে। চ' যাওঁ। আৰু আজিৰ দিনটোত তাৰমানে সঁচাকৈ ভালো লাগে দুখো লাগে। যেতিয়া ঘৰৰ পূজা ভাগ শেষ হৈ গ'ল নহয় আৰু বেয়া লাগিছে, কিন্তু উপায়টো নাই, আহিয়ে আছে এয়া মানুহে ৰাস্তা ৰৈ ৰৈ চাই আছে এইবিলাক। কিন্তু আমি এতিয়া ক'ত যাম নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ, কিন্তু এই ৰাস্তাৰ কাষত এনেকৈ গোসানীক চাবলৈ চবেই ৰৈ ৰৈ থাকে পূৰা ৰাস্তাৰ চাইডে চাইডে। চ' বলকচোন জেগালৈকে যাওঁ। মহিলা কেইজনীয়ে বিহু নচাত আৰম্ভ কৰিছে, দেখিছে নাই? যাম আৰম্ভ হ'লেই আৰু ওলাই অহাৰ এইটোৱে মানে কি বুলি ক'ম আৰু গুৱাহাটীত। তথাপিতো আমাৰতো যিটো আমাৰ পৰম্পৰা আমিতো ৰাখিব লাগিব, হয়নে নহয়? আমি গোসানী আগত উঠায়ে আছে, তাৰমানে যাওঁ আৰম্ভ হৈ যাব। এতিয়া কাছাৰীৰ এইখিনিতো তাবাম ভিৰ হ'ব, মই যে নামিব পাৰিম সেইটো ভাবাই নাই। তথাপিতো যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দেই, চাই থাকক ব্লগটো। কি হ'ব নাজানো, জামত ফচিলোৱে দেখোন। ইফালে মোৰ গাড়ীত তেলো নাই, তেল ভৰাম বুলি ভাবিছিলোঁ, পেট্ৰল পাম্প বন্ধ। আগত এতিয়া মজা হৈছে ওয়েদাৰটা, একদম মজা লাগিছে না। আইফোন 14 কামিং চন বুলি দিছে ডাটা মেনশনে। আজি দলঙতো ইমান যাম কিয়? চব এইটো দলঙতো ইমান যাম, উলুবাৰী দলঙতো এনেকুৱা যাম হৈ গৈছে। চব ওপৰতো দিছে, এই ওপৰতো কি কৰি আছিলে? ছোৱালী হয় নেকি? ছোৱালী হয় চাগে, ছোৱালী হয়। ছোৱালী হয়তো এইটো। কি ওপৰত উঠি গৈছে, কিয় বা ওপৰত উঠিছিলে? মানুহ চব কিমান ভিৰ লাগিছে, চব কিমান ভিৰ লাগিছে পেলা। বহুত ভিৰ একদম আছে। তাকেইতো একদম চাৰিওফালে মানুহ আছে চব। কোনো নাথাকে, চব আহি যায় ন বাহিৰত। চব আহি গৈছে, ইফালে চব খোজকাঢ়ি যাই আছে দেখোন। চব খোজকাঢ়ি, এতিয়া গাড়ী লৈ আহি আমিয়ে পচিম ৰ'বাচোন, চাই থাকা। এতিয়া আমিও খোজকাঢ়ি যাব লাগিব গাড়ী লৈ। তাকেইতো চিন্তাত পৰি আছো। ইফালে ছোৱালীজনী কি কৰি আছে এবাৰ চাই দিওঁ। পেট্ৰল পাম্পত তেল ভৰাব, ইফালে চাওক কেনেকুৱা জাম হৈ আছে। চাওক তাকেতো ইফালে গুৱাহাটীত তাৰমানে এনি টাইম চব বন্ধ হৈ গৈছে পেট্ৰল পাম্প।
এটাই আছে আৰু যিটো নেকি মই সৰু গাড়ীখন লগাই আনিছোঁ মোৰ এখন ডেইলি ওলালে 500 টকা ভৰাব লাগে গতিকে এতিয়া উলিয়াই আনিছোঁ মই ৰিক্স নলওঁ সেইটো কাৰণে তেল অলপ ভৰাওঁ বুলি সোমালোঁ কিন্তু এতিয়া কি যাম মই সি আকৌ ইফালে দি কিয় আছে আকৌ ইফালে নাটক মই বুজি পোৱা নাই নেপালী মন্দিৰৰ যিমানবিলাক হয় মানে হেৰি চাইডৰ মূৰ্তিবোৰ এইখিনি আনে পল্টন বজাৰৰ এইটো পুৰা নেপালী মন্দিৰৰ এইটো চাইডেৰে যিমানখিনি মূৰ্তি আহিব লাগে এফালৰ পৰা এনেকে বান্ধি দিছে এইটো ভাল হৈছে বঢ়িয়া হৈছে এইটো পূজা ভাল হৈছে মানে মানুহবোৰে এইটো চাইডে যাব লাগিব এয়া বঢ়িয়া ডেন্সিং বঢ়িয়া I am a disco dancer. কি ধুনীয়া ধুনীয়া গান গাই আছে ন হয় না আপোনাৰ কেনেকুৱা লাগিলে ডেন্সটো কেনেকুৱা লাগিলে সিহঁতৰ ডেন্সটো কওকচোন এবাৰ I am a disco dancer. ৱাহ এতিয়া আমাৰ মহিলাৰ ডান্স একদম পুৰা মজা লাগিছে হিলাই দিছে একদম গুৱাহাটী এইবোৰহে একদম পুৰা হিলাই দিছে ৰছী টানি লৈছে দেখিছা নাই মজা লাগিছে একদম এয়া আকৌ ছোৱালী ডান্স দেই পুৰা একদম মহিলাৰ সন্থাটো গ'ল এয়া ছোৱালী এইবিলাক একদম পুৰা সত্ৰীয়া নৃত্য চব চলিছে এইজনী ছোৱালী কি ডান্স আৰু একদম জয়ী এয়া ওচৰৰ পৰা চালেহে গম পোৱা যায় তাৰমানে কেনেকুৱা মজা লাগিছে এনে মানুহে মানে যোনবিলাকৰ ৰখি থাকে গম নাপায় ন লগত যিবিলাক মানে ভাষানীৰ মূৰ্তি উঠাবলৈ যায় নহয় তাৰ মজাটো একদম বেলেগ মানুহ আৰু মানুহ সব বহি আছে ফেলে ন সব মানুহ সব বহি আছে দিব নাই এইপিনে দিয়া দিব আহোঁতে দিব দিব আহিব কেনেহ'লে আগে দি ভৰাই দিম কিন্তু আমি গাড়ীয়ে কিবা কৰিব নোৱাৰোঁ আৰু বা মানুহ ৰখি আছে মানুহৰ চাওক আৰু চাওক পুৰণি মই আপোনালোকক চবে খোজকাঢ়ি গৈ আছে মানে আজি গাড়ী লৈ ফুৰাটো সম্ভৱ নহয় মানুহৰ যাম এনেকৈ উৎসৱ টাইপ হৈ যায় সব খোজকাঢ়ি গৈ আছে মইহে খালি ৰাতিৰ কাৰণে নোৱাৰোঁ যে আৰু খোজকাঢ়ি যোৱাটো মোৰ কাৰণে সম্ভৱ নহয় এইজনী কোনে আকৌ ভালকৈ চাই দিওঁ আমাৰ এইখিনি ব্ৰহ্মপুত্ৰৰ মানে উজান বজাৰৰ পূজা ভাগ চাগে আই থিংক উজান বজাৰৰ পূজা হ'ব এইটো উজান বজাৰৰ পূজা আপোনালোকক দেখাইছোঁ আৰু যিমানখিনি পাৰোঁ চাৰিৰ পৰা ইফালে যাব নোৱাৰিলোঁ অলৰেডি ভিডিঅ' মানে ভিডিঅ'হে আহিছে মানে ৰাস্তা বন্ধ কৰি দিলে আৰু গাড়ী ৰখোৱাটো পাৰ্কিং নাই আৰু যিমানখিনি পাৰোঁ পল্টন বজাৰ হৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো এইখিনি এতিয়া আহি পেলাই মই উজান বজাৰৰ একেবাৰে বেলিভিউ ওচৰ পালোহি এই ভাগ পূজা ক'ত মানে উঠুৱাব মই গম পোৱা নাই কিন্তু তাকেইতো এতিয়া চাওঁ আমিও পিছে পিছে গৈ আছোঁ বাৰু আপোনালোকক দেখাই গৈ থাকিম কিন্তু যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ বহুত ভিৰ আৰু ৰাস্তাটো বন্ধ কৰি দিলে কাষত নাই আপোনাৰ পাৰ্কিং কৰা জেগা আৰু সেইফালে যাব লাগিব খোজকাঢ়ি লগত আছে মোৰ লাকিক লৈ যোৱাটো সম্ভৱ নহয় তাইক দাঙিব মই নোৱাৰোঁ চ' সেইটো কাৰণে গাড়ী লৈ আহিছোঁ এতিয়া বাকী এইখিনিলৈকে আপোনালোকক ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিলোঁ আজিৰ দশমীৰ পূজা গুৱাহাটীত কেনেকুৱা এটা চিটুৱেশ্যন হয় তাকে আশা কৰোঁ আপোনালোকে চাগে ভিডিঅ'টো চাই ভালেই পালে মোৰ যদি ভাল পাইছে কমেণ্ট এটা কৰিব আৰু তেনেহ'লে আজিলৈ আহোঁ বাই বাই লাভ ইউ অল